নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ বৰ্তমান ভালে। বহুত দিন হ'ল মই ভিডিঅ' দিয়াই নাই। বহুত দিন মানে আচলতে 2 বছৰ মানে হ'ল ভিডিঅ' দিয়া নাই। মোৰ এটা ইউটিউব চেনেল আছে, তাতে আগতে দিছিলোঁ মাজে মাজে, কিন্তু এতিয়া 2 বছৰমানৰ পৰা ভিডিঅ' একদমেই দিয়া বাদ দি দিলোঁ। নাজানো আজি কি মন গ'ল ভিডিঅ' দিব, সেইকাৰণে ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' আগবঢ়াওঁ আপোনালোকলৈ। আৰু তেনেকুৱা বিশেষ নাই বাৰু, কাৰণ দিনটো যি কৰোঁ সেইখিনি সকলোৱে কৰে আৰু ঘৰুৱা কামখিনিয়ে। তথাপি আৰু নাজানো কি ভিডিঅ' এটা কৰিব মন গ'ল, মাখি এটা আহি আছে। বাৰু যি নহওক, আৰু আজি হৈছে ফাকুৱা। সকলোকে ফাকুৱাৰ শুভেচ্ছা জনালোঁ। ফাকুৱাৰ ৰঙৰ দৰে সকলোৰে জীৱনবোৰ ৰঙীন হৈ পৰক তাৰে কামনা, আৰু ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এতিয়া ৰাতিপুৱাৰ কামখিনি হ'ল বাৰু, গা পা ধুলোঁ, ধুই চাহ খালোঁ, আৰু এয়া ফাকুৱা ল'ৰাটোৱে লগাইছে। এতিয়া যাওঁ, সি মানে ইমান জানা হোৱা নাই, কিন্তু ৰং আনি দিয়াৰ কাৰণে অলপ বুজি পাইছে আৰু কিবা এটা উৎসৱ বুলি। সি এতিয়া ওচৰত বায়েকহঁত আছে, তাতে যাব ৰং লগাব, মোক কৈ আছে। তো বলক তাতে যাওঁ আৰু আপোনালোককো অলপ দেখুৱাওঁ। মোবাইলত চাই কোৱা হেপী হলি। আমি এতিয়া বাথত যাওঁ ন? বাই বাই। বোলা আমি এতিয়া ঘৰৰ পৰা ওলালোঁ, বেছি দূৰত নাযাওঁ আৰু আমাৰ এই ওচৰৰে এই চাৰিঘৰ যাম। বোলা আগতে বাথত ব'লা বোলা যাম আগতে ৰিমলি বাক হলি লগাবা ন? বোলা তুমি বাক মাতা। মই কি আনিছোঁ? মামি নাই। অঁ মাতা আইতা মাতা। কি হলি দেই? যা ফুটা দে, এই দিয়া যাও যা যাও। কেনেকে কৈছ? কেনেকে কৈছ? কেনেকে কৈছি ন? পইচা নাগে আহা বলা ক আহা লৈ বেদা বাক তোক কাকো কাক দিয়া যাও যা কাক দিয়া যাও যা এই কাক ফটা দিয়া যাও ফটা দিয়া ফটা দিয়া দে দে ফটা দিয়া কালত দিয়া কালত 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 খুই দে কালত দিয়া যা যা পইচাটো হওক দে গালত দে দে গালত দে যা সেইখন গালত দে হলি হলি রে হলি কথা দে গালত দে গালত দে গালত দে মাতা আইতা পিছফালে বলা আইতা নাই ঐ আইতা হ্যাপি হলিডে এ এ কত ফটা ইয়াতে দিয়া কাপালো কত গালত দিবা দে লগে দিয়া দে লগে দিয়া দে খাও হ্যাপি হই না দে এতিয়া এয়া দুপৰীয়াৰ ভাত বনাব আহিছোঁ, আৰু আজি আনিছে মাছ। এয়া বজাৰৰ পৰা দেউতাই মাছ আনিলে। এতিয়া মাছখিনি ভাজোঁ, আৰু এইফালে মাছ বহাই দিছোঁ, মাছ ভাজি আছোঁ। তাৰ মাজতে এয়া ধুনু সি আহিলে, তাৰ মৌচুমী খাই মৌচুমী এটা কাটি দিওঁ বোলো, আৰু সিও খেলিছে আজি ফাকুৱা। ভালো লাগিছে, সি ফূৰ্তি পাইছে। মানে যোৱাবাৰো পাইছিলে, কিন্তু যোৱাবাৰ তাৰ ইমান মনত নাছিল, সি সৰু আছিল। এইবাৰো ইমান বেছি জনা হোৱা নাই বাৰু, তথাপিও আৰু এইবাৰ অলপ বুজি পাইছে সি। আৰু ৰ'ব তাক দেখাই আছোঁ, তাৰো অৱস্থা নাই, তাকো দিছে। এয়া চাওকচোন, সি কিন্তু কান্দা নাই, একো কোৱাও নাই, দিব দিছে ধুনীয়াকৈ। সি নিজেও দিছে আৰু তাকো দিব দিছে, আৰু একো কামনি কৰা নাই। আৰু এইফালে মই ভাত বহাই দিছোঁ, এফালে মাছ ভাজি আছোঁ, এইফালে ভাতো বহাই দিছোঁ। আৰু আমি বেছিকৈ মানে কুকাৰত নিদিওঁ আৰু ভাত, এনেকৈ চচপেনতে দিওঁ। দেউতাৰ যিহেতু প্ৰেছাৰ চুগাৰ আছে, সেইবাবে আৰু কুকাৰৰ ভাত খোৱাটো ইমান ঠিক নহয়। আৰু এইফালে মাছ ভাজি আছোঁ, এয়া অলপ ভজা হ'ল। আৰু এয়া চাওক ধুনু, তাৰ মাথা চাব এনেকুৱা অৱস্থা কৰি দিছে।
আৰু ময়ো ধোৱা নাই বাৰু, এনেকৈ ভাত বনাইছোঁ কাৰণ কিয় অলপ পিছতে গম পাবই ৰ'ব। এয়া চাওকচোন, এয়া মানে মোক দি থৈ গ'ল, মোৰ লুকটো দেখাম বাৰু আপোনালোকক। এয়া গাঁৱৰ তিৰোতাবিলাক আহিছে, আহি এয়া খুৰীহঁতৰ ঘৰত গৈছে। প্ৰথমে আমাৰ তাত আহিল, এইফালৰ পৰা আহিছে, আহি খুৰীহঁতৰ ঘৰত দিব গৈছে। এয়া চাওক, আৰু আছে ৰ'বা, আহি আছে। মই আমাৰ তাত আহোঁতে মানে ভিডিঅ' কৰা নহ'ল, যি হেঁচা মাৰি ধৰি দিছে আৰু ভিডিঅ' কেনেকৈ কৰোঁ, সেইকাৰণে এয়া খিৰিকীৰে খুৰীহঁতৰ তাত যোৱাই ভিডিঅ' দেখাইছোঁ। অৱস্থা চাওক মোৰ, একদম অৱস্থা নাই কাপোৰৰ, উপায় নাই, দিবই আৰু আজি, আৰু মানাও কৰা নাই সেইকাৰণে। একেবাৰে গধূলি গা ধুম ভালদৰে, গধূলি মানে দুপৰীয়া ভাত খোৱাৰ আগত আৰু। এয়া চাওক, এইবাৰতো চিনিয়ে নাপায় মই বুলি, নাজানো মোক চিনিয়ে নাপায়। আৰু আহিছিল আৰু দি থৈ গ'ল, দাঁতকেইটাই জিলিকি আছে আৰু। নাখাওঁ, তুমি খোৱা। এইফালে ধুনীয়াকৈ গা পা ধুই আহিলোঁ, হ'ল বাৰু অলপ সময় গা ধুলোঁ, ভাত খালোঁ, আৰু ধনুকো ধুনীয়াকৈ গা পা ধুৱাই তাকো ভাত খুৱাই এয়া খুৱাই থৈ দিছোঁ। সি এতিয়া শুই আছে, আৰু অলপ আগতেতো মোৰ লুকটো দেখিছিলে কেনেকুৱা হৈছে, ঠিকছে লগাইছে, আৰু ময়ো মানা কৰা নাই কাৰণ বছৰৰ মূৰত এবাৰে আহে, এবাৰে লগাই, সেইবাবে আৰু মানা নকৰোঁ। আগতেতো মই নিজেও গৈছিলোঁ হোলী খেলিব যেতিয়া ছোৱালী হৈ আছিলোঁ, কিন্তু এতিয়া বিয়াৰ পিছত আৰু ইয়াত যোৱা নাই তেনেকৈ, কিন্তু ঘৰত যি আহে মানে যোনে আহে তাক মানা নকৰোঁ আৰু লগাবই দিওঁ। কিছুমানে বেয়া পায় বাৰু, সকলোৱে লগাব নিদিয়ে, কিন্তু মই বেয়া চেয়া নাপাওঁ আৰু বছৰৰ মূৰত এবাৰহে দিয়ে, সেইকাৰণে একো মানা নকৰোঁ। ভাল লাগে, এইবোৰ উৎসৱ আমি পালন কৰিব লাগে। আৰু আপোনালোকৰ কেনেকুৱা গ'ল জনাবচোন, মোৰ ভালেই গ'ল বাৰু দিনটো। আৰু ধনুক এবাৰ দেখুৱাই আছোঁ। এয়া ধনুক খুৱাই থৈছোঁ, টোপনি গৈছে কলিজাটো, গাৰটো এনেকৈ চাইডত দি থৈ দিওঁ। এয়া ধুনু শুই আছে, আৰু এইফালে মই এয়া কাপোৰ এযোৰ ফেব্ৰিক কৰি আছোঁ, কমপ্লিট হোৱা নাই বাৰু, যেতিয়া হ'ব তেতিয়া আপোনালোকক ভালদৰে দেখুৱাম। এয়া জোনবিৰি আঁকিছোঁ, কেনেকুৱা হৈছে অলপ জনাব, এয়া অলপ দেখুৱাইছোঁ। আৰু এইফালে এনেকুৱাকৈ আঁকিব আছে, মানে সি শাৰী পাই থাকিলে আঁকিব নোৱাৰোঁ, তাকে লাগে এইবোৰ ৰাচ চাচ, আৰু কাপোৰযোৰত লাগিছে ক'ৰবাত, এইফালে ক'ৰবাত লাগিছে এইবিলাক, মানে সি কেতিয়াবা আহি যায় তৎক্ষণাত, আহি বেয়া কৰি দিয়ে, তাকে লগা হয়, তো উপায় নাই আৰু। সি শুই থাকোঁতে মই এনেকৈ যি পাৰোঁ আৰু 1 লাইন 2 লাইন এনেকৈ ফেব্ৰিক কৰি থাকোঁ। আৰু এইযোৰো এনেকুৱা আধা হৈছে, মেখেলাখন হৈছে, এয়া চাদৰখনত কৰি আছোঁ, আৰু সেইফালে চাদৰখনৰ সেইটো মূৰতো বাৰু হৈছেই, বেছি নাই চাদৰখনত। এতিয়া ভাবিছোঁ এয়া ফেব্ৰিক অলপ কৰি লওঁ সি নুঠালৈ, আৰু ভিডিঅ'টো মই সেইখিনিতেই শেষ কৰোঁ। দিনটো অলপ দেখুৱালোঁ, কেনেকুৱা পালে আপোনালোকে জনাব। আজিলৈ বাই, আৰু পিছত চাওঁ আৰু দিবও পাৰোঁ ভিডিঅ', দিলেতো পাবই। আজিলৈ আহিছোঁ, বাই বাই। যদি ভাল পালে লাইক এটা কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। বাই বাই, আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। পিছত দেখুৱাম দেই, যেতিয়া ভালদৰে হ'ব গোটেই কাপোৰযোৰ মই ভিডিঅ' এটা কৰি দেখুৱাম বাৰু। আজিলৈ বাই বাই।